নমস্কাৰ বন্ধুসকল, আপোনালোকে ক'ব পাৰিবনে এজন ব্যক্তিৰ কিমানটা বিষয়ৰ ওপৰত অভিজ্ঞতা লিপিবদ্ধ থাকিব পাৰে? এটা, দুটা, চাৰিটা নে তাতোতকৈ বেছি? আজি মই আপোনালোকক এনে এজন প্ৰতিভাশালী ব্যক্তিৰ বিষয়ে ক'ম, যিজনৰ নামত ইমানেই প্ৰতিভা আছিল যে যিটো স্কুল কলেজত অধ্যয়ন কৰিও পাব নোৱাৰি। লিঅ'নাৰ্ডো দা ভিঞ্চি। লিঅ'নাৰ্ডো দা ভিঞ্চি এজন বৈজ্ঞানিক, গণিতজ্ঞ, চিত্ৰশিল্পী, আৰ্কিটেক্ট, ভাস্কৰ্য শিল্প উদ্ভাৱক, লেখক, হাৰমনিষ্ট আৰু এজন দক্ষ ইঞ্জিনিয়াৰ আছিল। লগতে তেওঁ শৰীৰ বিজ্ঞান, ভূতত্ত্ববিদ, জ্যোতিৰ্বিজ্ঞানী, উদ্ভিদ বিজ্ঞান আৰু ইতিহাসৰ বিষয়েও বহুতো জ্ঞান আছিল। লিঅ'নাৰ্ডো দা ভিঞ্চিক এই পৃথিৱীৰ আটাইতকৈ মহানতম ব্যক্তিৰ ভিতৰত অন্যতম হিচাপে ধৰা হয়। এই ভিডিঅ'টো শেষলৈকে চালে আপোনালোকে লিঅ'নাৰ্ডো দা ভিঞ্চিৰ বিষয়ে 19টা কথা জানিব, যিটো হয়তো আপুনি পৃথিৱীত কেতিয়াও শুনা নাছিল। আহক আৰম্ভ কৰোঁ 19 নম্বৰৰ পৰা। লিঅ'নাৰ্ডো দা ভিঞ্চি এম্বিডেক্সট্ৰছ আছিল, অৰ্থাৎ দুয়োখন হাতেৰে লিখিব পৰা। তেওঁ একে সময়তে এখন হাতেৰে লিখিব পাৰিছিল আৰু অন্যখন হাতেৰে ছবি আঁকিব পাৰিছিল। 18 নম্বৰ। লিঅ'নাৰ্ডো দা ভিঞ্চিয়ে সামান্যকৈ আখৰবোৰ ওলোটাকৈও লিখিব পাৰিছিল, যাক ইংৰাজীত মিৰৰ ৰাইটিং বা আইনা লিখা বোলা হয়। এক কথাত ক'বলৈ গ'লে, যদি কোনো ব্যক্তিয়ে লিঅ'নাৰ্ডো দা ভিঞ্চিৰ লিখনি পঢ়িব বিচাৰে, তেনেহ'লে তেওঁ সেই লিখনিখিনি এখন আইনাৰ সন্মুখত থৈ পঢ়িব লাগিব। কোৱা হয়, লিঅ'নাৰ্ডো ভিঞ্চিয়ে যিবোৰ কথা গোপন কৰি ৰাখিব বিচাৰিছিল, সেই সকলোবোৰ তেওঁ মিৰৰ ৰাইটিঙত লিখিছে, কিন্তু তেওঁৰ প্ৰায়বোৰ লিখনিতেই মিৰৰ ৰাইটিঙত লিখা পোৱা দেখা যায়। 17 নম্বৰ। লিঅ'নাৰ্ডো দা ভিঞ্চিৰ ক'ডেক্স হেমাৰ নামৰ কিতাপখন 1996 চনত উদ্যোগপতি বিল গেটছে $30.8 মিলিয়ন, অৰ্থাৎ ভাৰতীয় পইচাৰ হিচাপত প্ৰায় 250 কোটি টকাত কিনিছিল, আৰু এই কিতাপখন লিঅ'নাৰ্ডো দা ভিঞ্চিয়ে মিৰৰ ৰাইটিঙত লিখিছিল। এই কিতাপখন লিঅ'নাৰ্ডো দা ভিঞ্চিৰ চাইণ্টিফিক বিষয়ৰ ওপৰত লিখা। 1997 চনত এই কিতাপখন বিল গেটছে ডিজিটেল সংস্কৰণ পৃথিৱীৰ কাৰণে প্ৰকাশ কৰি দিয়ে। 16 নম্বৰ। প্ৰায় কোৱা হয়, লিঅ'নাৰ্ডো দা ভিঞ্চিয়ে মানুহৰ শৰীৰৰ ওপৰত গৱেষণা কৰিবলৈ নিশা কবৰস্থানত গৈ মানুহৰ ডেড বডি উলিয়াইছিল আৰু সেই ডেড বডিৰ ওপৰত গৱেষণা কৰিছিল। কোৱা হয়, লিঅ'নাৰ্ডো দা ভিঞ্চিয়ে এনেধৰণৰ গৱেষণা কৰিবলৈ প্ৰায় 30টা ডেড বডি উলিয়াইছিল। 15 নম্বৰ। এই চিত্ৰখন লিঅ'নাৰ্ডো দা ভিঞ্চিয়ে বনোৱা মানুহৰ হাতৰ ছবি। আজিৰ পৰা প্ৰায় 500 বছৰ আগতে লিঅ'নাৰ্ডো দা ভিঞ্চিয়ে মানুহৰ শৰীৰৰ বিভিন্ন অংগসমূহৰ স্পষ্ট চিত্ৰ আঁকিছিল। 14 নম্বৰ। লিঅ'নাৰ্ডো দা ভিঞ্চিৰ দুখন চিত্ৰ বহুত বেছিকৈ বিখ্যাত। মনালিছা। মনালিছাক আপোনালোকে সকলোৱে জানে। দ্বিতীয়খন হৈছে দ্য লাষ্ট ছাফাৰ, অৰ্থাৎ শেষ ৰাতিৰ আহাৰ। এই চিত্ৰখন লিঅ'নাৰ্ডো দা ভিঞ্চিয়ে যীশুখ্ৰীষ্টক ক্ৰুচত দিয়াৰ আগতে তেওঁক শেষবাৰৰ বাবে ভোজন কৰা দেখুৱাইছে। 13 নম্বৰ। দ্য লাষ্ট ছাফাৰ চিত্ৰখনত এটা সৰু ভুল আছে। ভালকৈ লক্ষ্য কৰিলে দেখা যায়, যীশুখ্ৰীষ্টই খোৱা খাদ্যখিনিত ইলৰ লগত কমলাৰ টুকুৰা আছে। কিন্তু আচৰিত, যেতিয়া যীশুখ্ৰীষ্টক ক্ৰুচত দিয়া হৈছিল, তেতিয়া বহু বছৰ পিছলৈকে মধ্য পূৰ্বত কমলা অহা নাছিল। এতিয়া কথা হ'ল, যিটো বস্তু যীচুৰ দিনত নাছিল, সেইটো বস্তু তেওঁ কেনেকৈ খাব? আচলতে 16শ শতিকাত, অৰ্থাৎ দা ভিঞ্চিৰ সময়ত, ইলৰ লগত কমলাৰ টুকুৰা খোৱা ইটালীৰ এটা প্ৰচলিত নিয়ম আছিল, আৰু সেইকাৰণে লিঅ'নাৰ্ডো দা ভিঞ্চিয়ে এই ছবিখনত কমলাৰ টুকুৰা অংকন কৰি দিছিল। 12 নম্বৰ। বিশ্বাস কৰিবলৈ টান লাগিব, লিঅ'নাৰ্ডো দা ভিঞ্চিয়ে 16শ শতিকাতে বহুতো কিছুমান বস্তু আৱিষ্কাৰ কৰি দিছিল। ইয়াৰে ভিতৰত হেলিকপ্টাৰ, পেৰাচুট, ট্ৰেইন, উৰাজাহাজ আদিৰ বাবে তেওঁক কৃতিত্ব দিয়া হৈছিল। এইবোৰ তেওঁ 16শ শতিকাতে ডিজাইন কৰিছিল। 11 নম্বৰ। আমি সকলোৱে লিঅ'নাৰ্ডো দা ভিঞ্চিক এজন পেচাবিদ হিচাপে জানো, কিন্তু তেওঁ এজন প্ৰকাষ্টিনেটৰ আছিল, অৰ্থাৎ বিলম্ব কৰা লোক। আজি কৰিম কালি কৰিম কৰা লোক। সেয়ে তেওঁ বিভিন্ন উদ্ভাৱন, চিত্ৰ, লিখনি আদি আজিও আধৰুৱা হৈ থাকিল। অৱশ্যে তেওঁৰ মৃত্যুৰ পিছত তেওঁ বনোৱা ডিজাইনৰ ওপৰত গৱেষণা কৰি বহুতো বস্তু উদ্ভাৱন কৰা হৈছে। 10 নম্বৰ। লিঅ'নাৰ্ডো দা ভিঞ্চি আৰু নিকোলো মেকিয়াভেলি। নিকোলো মেকিয়াভেলি দা ভিঞ্চিৰ সময়ৰ এজন ইটালীৰ দাৰ্শনিক আছিল। এবাৰ দুয়োজনে এটা পৰিকল্পনা কৰিলে যে ইটালীৰ পিছা চহৰৰ আৰ্নো নদীৰ দিশ সলনি কৰিব, অৰ্থাৎ বৈ যোৱা দিশ সলনি কৰিব। দুয়োজনে বহু কষ্ট কৰিলে, কিন্তু সফল হ'ব নোৱাৰিলে। 9 নম্বৰ। আৰ্নো উপত্যকা নামৰ এই চিত্ৰখন লিঅ'নাৰ্ডো দা ভিঞ্চিৰ আটাইতকৈ পুৰণি আৰু প্ৰথম চিত্ৰ। এই চিত্ৰখন তেওঁ 1473 চনত বনাইছিল। 8 নম্বৰ। লিঅ'নাৰ্ডো দা ভিঞ্চি কেতিয়াও স্কুল যোৱা নাছিল।
তেওঁ লিখা আৰু পঢ়া বাদ দি আন কোনো আনুষ্ঠানিক শিক্ষা গ্ৰহণ কৰা নাছিল। অৱশ্যে তেওঁৰ দেউতাকে তেওঁৰ ছবি অঁকাৰ টেলেণ্ট বুজি পাইছিল আৰু তেতিয়া ইটালীৰ এজন বিখ্যাত চিত্ৰশিল্পী আন্দ্ৰেয়া ডেল ভেৰাকিঅ' ওচৰত নামভৰ্তি কৰাই দিছিল। ইয়াৰ উপৰিও এই পৃথিৱীৰ যিমানবোৰ জ্ঞান আছিল সেই সকলোবোৰ তেওঁ নিজেই আয়ত্ত কৰি লৈছিল। ৭ নম্বৰ, লিঅ'নাৰ্ডো দা ভিঞ্চি আজিৰ পৰা প্ৰায় ৫০০ বছৰ আগতে আহিছিল, কিন্তু তেওঁ সেই সময়তো অন্যতকৈও বহুত বেছি আগবঢ়া আছিল, কাৰণ সেই সময়ত জীৱ-জন্তুৰ ওপৰত হৈ থকা অত্যাচাৰৰ বিৰুদ্ধে প্ৰতিবাদ কৰিছিল। তেওঁ জীৱ-জন্তুৰ প্ৰতি থকা মৰমৰ ওপৰত লিখিছিল, যদি আমি স্বাধীনতা বিচাৰোঁ তেনেহ'লে চৰাই আৰু জীৱ-জন্তুবোৰক কিয় সজাত বন্দী কৰি ৰাখোঁ? সঁচাকৈ মানুহবোৰ পশুৰ ভিতৰত ৰজা, কিয়নো মানুহৰ নিষ্ঠুৰতাই জীৱ-জন্তুক অতিক্ৰমণ কৰিছে। আমি আনৰ মৃত্যুৰ দ্বাৰা জীয়াই আছোঁ, গতিকে আমিবোৰ সমাধিস্থল। ৬ নম্বৰ, ১৩ৰ পৰা ১৬শ শতিকাত যেতিয়া ইউৰোপত পুনৰ জাগৰণ কাল হৈছিল, তেতিয়া লিঅ'নাৰ্ডো দা ভিঞ্চি এনে এজন প্ৰতিভাশালী ব্যক্তি আছিল যি নিৰামিষভোজীক সমৰ্থন কৰিছিল। ৫ নম্বৰ, লিঅ'নাৰ্ডো দা ভিঞ্চি হৈছে প্ৰথম ব্যক্তি যিয়ে কৈছিল আকাশখনৰ ৰং কিয় নীলা। তেওঁ কৈছিল, বায়ুমণ্ডলে সূৰ্যৰ পোহৰ সিঁচৰিত কৰি দিয়ে আৰু নীলা ৰং অন্য ৰঙৰ তুলনাত অধিক বিয়পি পৰে, সেইকাৰণে আকাশখনৰ ৰং নীলা দেখা যায়। ৪ নম্বৰ, পৃথিৱীত পোনপ্ৰথমে কণ্টেক্ট লেন্সৰ ধাৰণাটো লিঅ'নাৰ্ডো দা ভিঞ্চিয়ে উদ্ভাৱন কৰিছিল। ৩ নম্বৰ, লিঅ'নাৰ্ডো দা ভিঞ্চিয়ে দৈনিক যিবোৰ কথা জানিব পাৰিছিল তেওঁ সেই সকলোবোৰ লিখি ৰাখিছিল। তেওঁ ইটালীৰ চহৰে নগৰে ঘূৰি ফুৰি তাৰ সৌন্দৰ্য ছবিৰ দ্বাৰা প্ৰকাশ কৰিছিল। যদি তেওঁ কোনো ব্যক্তিৰ ছবি আঁকিব মন গৈছিল, তেতিয়া তেওঁ সেই ব্যক্তিজনৰ পিছে পিছে দিনটো ঘূৰি ফুৰিছিল আৰু পিছত ঘৰলৈ গৈ সেই ব্যক্তিজনৰ হুবহু চিত্ৰ তৈয়াৰ কৰিছিল। লিঅ'নাৰ্ডো দা ভিঞ্চিয়ে কৈছে, যিকোনো এজন চিত্ৰশিল্পী এখন আইনাৰ দৰে হ'ব লাগে আৰু তেওঁৰ সন্মুখত থকা বস্তুটোৰ চিত্ৰ হুবহু আঁকিব পৰা হ'ব লাগে। ২ নম্বৰ, দা ভিঞ্চি তেওঁৰ উপাধি নাছিল। আচলতে দা ভিঞ্চি ইটালীৰ এখন চহৰৰ নাম আছিল আৰু সেই চহৰতে লিঅ'নাৰ্ডো দা ভিঞ্চিৰ জন্ম হৈছিল। দা ভিঞ্চি মানে হৈছে অফ ভিঞ্চি, অৰ্থাৎ ভিঞ্চি চহৰৰ। ১ নম্বৰ, লিঅ'নাৰ্ডো দা ভিঞ্চিৰ অন্তিম শব্দ হৈছে, মই ঈশ্বৰ আৰু মানৱ জাতিক ক্ষুণ্ণ কৰিছোঁ, কাৰণ মই মোৰ জীৱনত যিমানবোৰ কৰিব লাগিছিল সিমানখিনি কৰিব নোৱাৰিলোঁ। গতিকে বন্ধুসকল, আজিলৈ ইমানেই। লিঅ'নাৰ্ডো দা ভিঞ্চিৰ এই কথাখিনি যদি ভাল লাগিল, লাইক আৰু শ্বেয়াৰ কৰিব। লগতে এনে ধৰণৰ বিভিন্ন কথা জানিবলৈ মোৰ এই কোনে কেতিয়া ক'ত কিয় আৰু কেনেকৈ চেনেলটো ছাবস্ক্ৰাইব কৰিব।